আজি কেইদিনমান আগৰ পৰা আমাৰ ঝাৰবাৰী উল্টাপানী পাটগাঁও ফালে কিছুমান এক্সটৰ্শন হৈ আছিলে। নতুন যিটো অৰ্গেনাইজেশ্যন ফ্লোট হৈছে ULB, আৰু আমি কমপ্লেইন পাই আছিলোঁ। আমাৰ তাত মানুহ আহিছিলে, সেই সংক্ৰান্তত এটা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আমি কোকৰাঝাৰ থানাত। কোকৰাঝাৰ PS কেছ নম্বৰ 646/21 আণ্ডাৰ ছেকশ্যন 120B, 121, 121A, 122, 387, 506 ৰেড উইথ ছেকশ্যন 25(1)A। এই এক্সটৰ্শন কৰি যে টকাখিনি লৈ আছিলে সেইটোৰ ওপৰত আমি কমপ্লেইন 4-5টা পাইছিলোঁ। এটা কেছ আমি ৰেজিষ্টাৰ কৰিছিলোঁ। যোৱাকালি ৰাতিপুৱা তেনেকুৱা এটা ডিমাণ্ড দিয়া পইচা 18,000 লৈ তেওঁলোকে আহিছিলে। আমি খবৰ পালোঁ, চেৰফানগুৰি থানাত আমি নাকা লগাব দিলোঁ। ইমিডিয়েটলি নাকা পাৰ্টি দেখা পাই তেওঁলোকে খুব স্পীডত গৈ এক্সিডেণ্ট কৰি পৰি গ'ল, তাৰপিছত পলাই গ'ল। কিন্তু ৰাইজৰ হেল্পত আমি তেওঁলোকক গ্ৰেপ্ত কৰিলোঁ। তেওঁলোকৰ হাতৰ পৰা এটা 9mm পিষ্টল আৰু 18,000 টকা আমি ৰিকভাৰ কৰিলোঁ। সেই সংক্ৰান্তত কোকৰাঝাৰ PSত আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ। চেৰফানগুৰি থানাৰ আণ্ডাৰত চেৰফানগুৰি PS কেছ নম্বৰ 47/21 আণ্ডাৰ ছেকশ্যন 120B, 121, 121A, 122, 387, 506 ৰেড উইথ ছেকশ্যন 25(1)A। তেওঁলোকক যিটো আমি ইণ্টাৰগেশ্যন কৰিলোঁ আৰু ক্ৰছ কুৱেশ্যনিং কৰিলোঁ, তেতিয়া গম পালোঁ তেওঁলোক নতুনকৈ যিটো ফ্লোট হোৱা অৰ্গেনাইজেশ্যন তাৰ মেম্বাৰ, আৰু আমাৰ ডিষ্ট্ৰিক্টত 6-7জন আৰু আছে। সকলো কথাখিনি ক'লোঁ। তেওঁলোকৰ পৰা যিটো মোবাইল আমি চিজ কৰিলোঁ, সেইটো আমাৰ টেকনিকেল যিটো এনালাইচিছ আছে সেইটো কৰালোঁ। গম পালোঁ আমি তেওঁলোকৰ কানেকশ্যন ওদালগুৰি আৰু ক'ত ক'ত আছে, চিৰাং আৰু ক'ত কেনেকৈ কি আছে গোটেইটো গম পালোঁ। তাৰপিছত গম পালোঁ যে তেওঁলোকৰ 7-8জনীয়া এটা দল উল্টাপানী ৰিজাৰ্ভ ফৰেষ্টত কেম্প বনাই এটা টেম্পৰেৰী মেকশ্বিট কেম্প তাত আছে। একৰ্ডিংলি আমাৰ সদৰ থানাৰ পৰা আমি এটা যিটো কেছ ৰেজিষ্টাৰ কৰি থৈছিলোঁ, সেই সংক্ৰান্তত আমাৰ DSP হেডকোৱাৰ্টাৰৰ নেতৃত্বত OC কোকৰাঝাৰ, CI কচুগাঁও আৰু আমাৰ পুলিচ টীম আমি পঠোৱা হ'ল। তেনেকৈ এই যিটো মেকশ্বিফ্ট কেম্প আছে সেইটো আমি ফ্লেছ আউট কৰিবৰ কাৰণে আৰু তেওঁলোকক গ্ৰেপ্ত কৰিবৰ কাৰণে ৰাতিপুৱা 3টা বজাত আমি অপাৰেশ্যন আৰম্ভ কৰিছোঁ। উল্টাপানী 7 নম্বৰ ৰাইডৰ অলপ আগত গৈ পেলাই আমি জংঘলৰ ফালে 4 কিলোমিটাৰ ভিতৰে তেওঁলোকে লৈ গ'ল। লৈ যাওঁতে এই দুজন কেডাৰ, যিজন জাংচাৰ তেওঁ 42 বেটছৰ NDFESৰ কেডাৰ আছিল আগতে, ম্যানমাৰৰ ট্ৰেইন, আৰু যিজন জনক ব্ৰহ্ম তেওঁ 43 বেটছ NDFBৰ ট্ৰেইন কেডাৰ, ম্যানমাৰৰ ট্ৰেইনিং কৰা। আৰু তেওঁলোকক য'ত পইচা তেওঁলোকে উঠাইছিলে তেওঁলোকে নিজে গৈ ঘৰ দেখালে, আৰু সেই কমপ্লেইন য'ৰ পৰা পইচা উঠাইছিল তেওঁলোকে আইডেণ্টিফাইও কৰিলে যে এই মানুহকেইটা হয়। হাথিয়াৰ আনিছিলে, খুকৰি আনিছিলে। সেই খুকৰি আৰু হাথিয়াৰখিনি আমি চেৰফানগুৰিত আমি সেইখিনি চিজ কৰিছোঁ। তেওঁলোকৰ পজিশ্যনৰ পৰা আমি পাইছোঁ সেইখিনি বস্তু। সেইটো ডিটেইল নাজানে আৰু হয়তো হ'ব পাৰে, আৰু ইতিমধ্যে আমি নামখিনি গম পাইছোঁ। আৰু আমাৰ অপাৰেশ্যন অলৰেডি আমি ষ্টাৰ্ট কৰিয়ে দিছোঁ যোৱাকালিৰ পৰা। আৰু এই উল্টাপানীত অলৰেডি আমাৰ অপাৰেশ্যন চলি আছে। 2-3 দিন আমি কণ্টিনিউ তাত অপাৰেশ্যন ডে নাইট চলি থাকিব। আমি দিনটোত ৰাখিছিলোঁ, সোধপোছ কৰিলোঁ, বাই ইভিনিং লৈ গ'লোঁ ক'ত ক'ত পইচা উঠাইছিলে চব ক'লে তেওঁলোকে। তাৰপিছত ৰাতি তেওঁলোকে ক'লে যে আমি কেম্প দেখাই দিম। সেই তেতিয়া আমি কেম্প দেখুৱাবৰ কাৰণে তেওঁলোকক লগত লৈ গৈছিলোঁ। নাই, আমিতো সন্ধিয়া তাৰপিছত আমি নিজে ইণ্টাৰগেট কৰিছোঁ। যেতিয়া সন্ধিয়াৰ পিছত ক'লে যে আমি কেম্প দেখাই দিম, কেডাৰৰ নামবিলাক ক'লে, কোন আছে কি নাই, ওদালগুৰি কোনে কণ্টেক্ট কৰিছে, বাক্সাৰ কোনে কণ্টেক্ট কৰিছে, সেই গোটেই টেকনিকেল এনালাইচিছ আমাৰ তাত আছে। আৰু বহুত যিখিনি ছাপৰ্টাৰ আছে তেওঁলোকৰো নাম আমি পাইছোঁ ইতিমধ্যে। চবৰ বিৰুদ্ধে আমি একশ্যন ল'ম এজ পাৰ ল যিটো আছে। বিট আহিছে সেইটো আমি বিনষ্ট কৰিবলৈ নিদিম এবাৰ। হয়, নতুন সংগঠনৰে কেডাৰ কেইটা, পুৰণা কেডাৰ ট্ৰেইণ্ড হয় তেওঁলোকে, আৰু নতুন সংগঠনত তেওঁলোকে জইন কৰিছিলে। কথা আমি নাজানিম, 2-এজনৰ নাম জানিছোঁ, আমি জনাইছোঁ আমাৰ ওপৰৰ মহলত। এতিয়া আমি আকৌ আৰম্ভ কৰিলোঁ আগুৱাই যোৱা। কেম্পৰ ওচৰত পাওঁতে আমাৰ ওপৰত পুলিচ পাৰ্টিৰ ওপৰত তেওঁলোকে ফায়াৰ কৰিলে। ফায়াৰ কৰোঁতে কি হ'ল, আমাৰ পুলিচ পাৰ্টি লাইন পজিশ্যনত হৈ তেওঁলোকে ৰিটালিয়েটৰী কণ্ট্ৰল ফায়াৰ কৰিলে।
এই সুযোগটো লৈ এই দুজন ল'ৰা যিটো আমি কৰাপ্ত কৰিছিলোঁ চাৰভানগুৰিত জনক ব্ৰহ্ম আৰু জংশৰ মুছাহাৰী তেওঁলোকে পলাই গ'ল যোনফালৰ পৰা ফায়াৰ আছিলে সেইফালে 30 মিনিট জোৰা আমাৰ দুইফালৰ পৰা আমাৰ ৰিটালিয়েটৰী ফায়াৰ চলি থাকিলে যেতিয়া ফায়াৰিং কমপ্লিট ষ্টপ হ'ল আৰু আমি দেখিলোঁ যে এতিয়া কোনো নাই বা তেনেকুৱা ৰিস্ক নাই আৰু পোহৰো হৈ গৈছিলে আমি এৰিয়াটো সাৰ্চ কৰালোঁ আমাৰ পাৰ্টি সাৰ্চ কৰিলে সাৰ্চ কৰোঁতে দুজন ইনজৰ্ড মানুহ পালোঁ এই দুজন ইনজৰ্ড আছিলে যিখিনি আমি চাৰভানগুৰিত এৰেষ্ট কৰিছোঁ এই দুজনে ইমিডিয়েটলি তেওঁলোকক আমি কোকৰাঝাৰ হস্পিটেল R&B চিভিল হস্পিটেলত লৈ আহিলোঁ তেতিয়া লৈ অনাৰ পিছত ইয়াত ডক্টৰে তেওঁলোকক ব্ৰড ডেড ডিক্লেয়াৰ কৰিলে ক্ৰছ ফায়াৰিঙত তেওঁৰ বডিত লাগি তেওঁলোকৰ মৃত্যু হৈছে বুলি আমি ভাবোঁ আৰু সেই এৰিয়াটো আমি সাৰ্চ কৰোঁতে দুটা আমি পিষ্টল পালোঁ এটা 9mm আৰু এটা 7.65 8টা গ্ৰেনেড পালোঁ আৰু যিটো মেকশ্বিফ্ট তেওঁলোকৰ কেম্প আছিলে সেই কেম্পৰ কিছুমান মেটেৰিয়েল পালোঁ এই মেটেৰিয়েলখিনি আমি ডিউলি চিজ কৰি আনিছোঁ আৰু আমাৰ ইয়াত তেওঁলোকৰ বিষয়ে আমি টেকনিকেল এনালাইচিছত বহুতখিনি কথা গম পাইছোঁ আৰু আমাৰ এতিয়া অপাৰেশ্যনটো আৰু তীব্ৰতৰ হৈ চলিব আমি আইডেণ্টিফাই কৰিছোঁ আৰু এই এনেকুৱা ধৰণৰ কোনো নতুন অৰ্গেনাইজেশ্যনক মূৰ উঠাব দিয়া নহ'ব